হেল্ল' এভৰিৱান, আজি এটা বহুত স্পেচিয়েল ডে, সেইকাৰণে মই এই ভ্লগটো বনাইছোঁ এজ এ মেমৰি। আৰু মই এফালে গৈছিলোঁ আচলতে, তাৰ পৰা আহি থাকোঁতে পাৰ্চেলটো পালোঁ। गाइस, इतनी खुशी मुझे और किसी बात पे नहीं होती जितना मुझे पार्सल अनबॉक्सिंग करने में मिलती है। और ये वाला जो है ये मेरे बर्थडे का गिफ्ट है फ्रॉम नायका। चलो कुछ तो आया इतना पैसा खर्च करने के बाद। আৰু মই মোৰ বাৰ্থডেত পোৱা ফুলখিনি এতিয়াও ইমান ধুনীয়া হৈ আছে। মই ভালকৈও ৰাখিছোঁ বাৰু। মই যে আহোঁতে যাওঁতে এইখিনি এবাৰ এবাৰ হ'লেও চাওঁৱেই। এইবিলাকেই আৰু ছোৱালী মানুহ ল'ৰা মানুহৰ কি আৰু, সিহঁতে জাষ্ট দি দিলে হৈ গ'ল, কিন্তু আমি সেইবিলাক বস্তু কেইবাৰ চাওঁ সেইটো সিহঁতে থৰি না বুজি পাব। আৰু তাৰপিছত এয়া চিম্পলকৈ ভাত খাইছোঁ, বিকজ মাও ঘৰত নাই। ভণ্টিৰ লগত এক্সাম, মানে তাইক লৈ গৈছে এক্সামলৈ। তাই যিহেতু HS দিব, আজি ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। আৰু তাৰপিছতে মুখখনৰ অকণমান কেয়াৰ কৰিছোঁ। কিবা এটা স্পেচিয়েল অকেজন আহিলেই মানে মুখত পিম্পল পিম্পল পিম্পল। আৰু তাৰপিছত যে মানুহবোৰে কি কি চালাহ দিয়ে সেইখিনি শুনিলে যে আৰু অশান্তি লাগে। আৰু এয়া মই অলপকৈ ৰেডি হোৱাত ষ্টাৰ্ট কৰিছোঁ, যিহেতু বহুত টাইম লাগিব। মই মুখৰ মেকআপ চেকআপ কৰি মেলি ৰেডি হৈ আছোঁ। বা আহিব শাৰী পিন্ধাবলৈ ৰৈ আছোঁ। আৰু তাৰ লগতে গেট ৰেডি উইথ মি এটাও বনাই আছোঁ। তাৰপিছতে এই বেংগছ দেখিছেনে, এইকেইডাল নিজে কাটি ল'লোঁ, উপায় নাই আৰু এয়া মই ৰেডি হৈ গ'লোঁ। লুকটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু তাৰপিছতে মই গৈ পালোঁ নন্দিনীহঁতৰ ঘৰ। যিহেতু নন্দিনী, মই নিতিশা, আমি কেইজনী একেলগে যাম। আৰু বাকীও আহিব, সিহঁতবিলাক মানে এক্সট্ৰাকৈ আহিব, আমি তাত গৈ লগ হ'ম। আৰু এয়া হৈছে আমাৰ লাল পৰী। আজি একদম মানে তাইয়ে মানে বিয়াত মানে একদম জিলিকি থাকিম বুলি ৰেডি হৈছে। আৰু আমিবোৰতো আৰু এনেই ন। हम आ गए अभी टॉमटॉम से। ऑफ कोर्स इतना रेडी वेडी होके टमटम से ही आएंगे। टॉमटॉम से ही आएंगे। वो एक रील निकला है ना अभी, लाइक ओ माय गॉड। देखो ये देखो, लाइक पूरा ऐसा Sassy 7 beauty girls. We're gonna keep it low key, keep it softly spoken, with no strings tying you to me. I'm happy in your company with no emotion, 'cause my love deserves to be free. I never wanna look at a house in the garden, I never wanna lock you down. I know you're not mine, it's just my turn, but we can still have fun for now. আৰু ফটো ছেশ্যন শেষ কৰি লৈ আমি ভাবিলোঁ কি ৰীল বনাম, কিন্তু নাই বোলো প্ৰথম খাই লওঁ, কিয়নো চাওমিন তেতিয়ালৈকে শেষ হৈ গৈছিলে, আকৌ ৰিষ্টক হৈছে বোলো, ৰিষ্টক হওঁতেই খাই লওঁ। একদম চবেই মানে হেতাৰ পৰাই লাগিছে, কিন্তু ময়ো পটককৈ লৈ ল'লোঁ। আৰু চাওমিনটো বহুত বেছি ভাল আছিলে। আৰু আমি ষ্টাৰ্টাৰ খাই মেলি লৈ পেলাই আমি গ'লোঁ মেইন কৰ্চৰ ফালে। কি আইটেম আছিলে, আলুৰ দমৰ পৰা পনীৰৰ পৰা আদি কৰি মটন, চিকেন, এভৰিথিং ৱাজ ছ' য়াম্মি। থেংক ইউ স্নেহা। আৰু তাৰপিছত আমি আকৌ গ'লোঁ ফটো উঠিবলৈ, বিকজ আমাৰ 7জনী ছোৱালী হয়নে নহয়, এজনীকৈ উঠোঁতেতো টাইম লাগিবই। डन फॉर टुडे गाइस। अभी हम लोग जा रहे हैं घर टमटम से, और अपना मम्मी मेरे रूम पे रहेगी। एंड या वी आर डन। डन फॉर टुडे।
বলো গাইজ এতিয়া আমি ব্লগটো ইয়াতে চেছ কৰিছোঁ বিকজ উই আৰ চ' টায়াৰ্ড And আৰু কি তাইৰ টনচিলো হৈ গৈছে যাওঁতে Yeah. যাওঁতে গাইজ টনচিল এতিয়া বাই বাই গুড নাইট तेरे माथे के कुमकुम को मैं तिलक लगा के घूमूंगा, तेरी बाली की चुन चुन को मैं दिल से लगा के